উপনিৰ্বাচন ৫টা সমষ্টিত কেনেকুৱা হ'ব আৰু কালি যি হিংসাদৰ্শন কৰিছে আমি ভাবি আছিলোঁ চামগুৰিত আমাৰ অলপ প্ৰত্যাহ্বান হ'ব, কিন্তু কালি দেখিলোঁ যে চামগুৰিটো ক্লিন হৈ গ'ল। যিহেতু ৰূপহীৰ পৰা মানুহ আহিলে, গোৱালপাৰাৰ পৰা মানুহ আহিলে, ধুবুৰীৰ পৰা মানুহ আহিলে, আৰু কি পৰিস্থিতি হ'ল, তেওঁলোকে আহি চামগুৰিৰ লোকেল মানুহক আক্ৰমণ কৰিলে, চামগুৰিৰ লোকেল মানুহেও প্ৰত্যাক্ৰমণ কৰিলে। এতিয়া কালি আমাৰ ক্লিন হৈ গ'ল, আমি এই চামগুৰি জিকিমেই। তেওঁলোকে কৈছে যে যিটো অভিযোগ আনিছে যে আপোনালোকে প্ৰথম আক্ৰমণ কৰিছে বুলি কৈছে। মই কোনো পৰ্যায় নামানো। ৰূপহীৰ পৰা মানুহ আনিলে, ঢিঙৰ পৰা মানুহ আনিলে, আৰু কোন ৰূপহীৰ কোন চামগুৰিৰ মানুহ চিনি নাপালে, বাহিৰৰ পৰা মানুহ আনিছে চিনি নাপায়, আক্ৰমণ কৰিলে। গতিকে আমাৰ মানুহে বাচিবলৈ হয়তো ক'ৰবাত এটা দুটা প্ৰত্যাক্ৰমণ কৰিছে, মই অস্বীকাৰ নকৰোঁ, কিন্তু আক্ৰমণ কৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ স্বভাৱ, কংগ্ৰেছৰ চৰিত্ৰ। তেওঁলোকে যেতিয়া ভাবে যে তেওঁলোকৰ ক্ষমতা নাইকিয়া হোৱাৰ সময় হৈছে, তেওঁলোকৰ জনপ্ৰিয়তা হ্ৰাস পাইছে, তেওঁলোকে এইদৰে বেয়া কাম কৰে, মানুহক হিংসা কৰে, মানুহক আক্ৰমণ কৰে, মানুহক অত্যাচাৰ কৰে। কালিও কৰিছিল, কিন্তু চামগুৰিৰ ৰাইজে এয়া হ'বলৈ নিদিলে। 16 চনত আপুনি কৈছে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিছে, তাৰ প্ৰত্যাক্ৰমণ ইয়াতো হৈছে ডেফিনেটলি। কোনোবাই কয়, ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে এটা এটাকৈ পুতক প্ৰতিশোধ তুলিম। তেখেত প্ৰতিশোধপৰায়ণ ব্যক্তি, প্ৰতিশোধপৰায়ণ ব্যক্তি। ৰকিবুল হুছেইন ডাঙৰীয়া, আপোনাক প্ৰশ্ন সুধিছোঁ, আপোনাৰ কৰ্মীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আৰু জিতু গোস্বামী ডাঙৰীয়াৰ গাড়ীত যে ডাঙৰ ডাঙৰ বোল্ডাৰ মাৰিছিল, তেতিয়া আপোনাৰ গাত লগা নাছিলে? তেতিয়া আপুনি ক্ষমা খুজিব নালাগিছিলে? তেতিয়া ক'ব নালাগিছিলে যে ভুল কাম কৰিব নালাগে? এয়া পাপৰ প্ৰায়শ্চিত্ত ৰকিবুল হুছেইন ডাঙৰীয়াই ভুগিব লগা। দাদা, ৰকিবুল হুছেইনে আৰু এটা কথা কৈ থাকে, পীয়ুষ হাজৰিকা যিখন গাড়ীত উঠি থাকে সেইখন বোলে ৰকিবুল হুছেইনে কিনি দিছে। ৰকিবুল হুছেইন ডাঙৰীয়াৰ পৰা মই কেতিয়া কি কিনিলোঁ? ৰকিবুল হুছেইন ডাঙৰীয়াৰ পৰা মই এটকাও জীৱনত লৈছোঁ নেকি? ৰকিবুল হুছেইন ডাঙৰীয়াটো বহুত কনজুচ মানুহ বুলি সকলোৱে কয়। এটকাও যদি কিবা লৈছোঁ, মই তেখেতে আল্লাহৰ নামত শপত খাওক, মই ভগৱানৰ নামত শপত খাওক। 5টা সমষ্টি যদি এইটো কথা কৈছে, ডাঙৰ কথা কৈছে। তেখেতে আহিল, তেখেত যাওক, মই যাম কামাখ্যা মন্দিৰলৈ, আৰু ৰকিবুল হুছেইন ডাঙৰীয়া য'ত যায় যাওক, তাতে গৈ শপত খাওঁ, আপোনালোকৰ লগত লৈ শপত খাম। ৰকিবুল হুছেইন ডাঙৰীয়াৰ পৰা যদি 5টা পইচাও জীৱনত লৈছোঁ, তেখেতেতো আমাক সদায় হিংসাই কৰিছে, আমাক মানসিকভাৱে নেতা হ'বলৈ দিয়াই নাছিলে। তেখেতে আমাক সদায় ছাপ্ৰেছ কৰিবলৈকে শিকিলে। তেখেতে আমাক কিবা দিয়াটো অবান্তৰ কথা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলোখিনি দিছে, মোক অস্বীকাৰ কৰাৰ প্ৰশ্নই নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৰুৰ পৰা নেতা বনাইছে, টিকট দিছে, মন্ত্ৰী বনাইছে, সকলো দিছে। ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত আমি যেতিয়া কংগ্ৰেছ কৰিছিলোঁ, আমাক অকল দবাই ৰাখিবলৈ যত্ন কৰিছিল। তেখেত পৰশ্ৰীকাতৰ ব্যক্তি, তেখেতে কোনো মানুহ ডাঙৰ মানুহ হ'লে ভাল নাপায়। পৰিয়ালতন্ত্ৰক মানুহে বেয়া পায়, পৰিয়ালতন্ত্ৰক বেয়া পায়। ৰকিবুল হুছেইন ডাঙৰীয়া যদি ল'ৰাক নহয় বেলেগক দিলে হয়, মানুহে ভাল পালে হয়। এইবাৰ সঁচাকৈ সেইকাৰণেই চামগুৰি ৰাইজে কথাটো বেয়া পাইছে। আৰু দাদা, কালি দেখিবলৈ পোৱা গৈছিল যে কিছুমান অডিঅ' কেছেট বজাই ভোট ভাঙিবলৈ চেষ্টা কৰা। যিমান যি নকওঁ, যিমান যি মিছা কথা নকওঁ, ৰকিবুল হুছেইন ডাঙৰীয়াই আৰু চামগুৰি বেজিকে এইফালে চাওকচোন, এইফালে ক'ৰবাত কাম কৰিছিল। আপোনালোক পুৰণি গুদামৰ পৰা আহিছে, নগাঁৱৰ পৰা আহিছে, ৰাস্তাটো কেনেকৈ হৈ থাকে? সিফালে গুণ্ডা সৃষ্টি কৰিলে, এইফালে কাম নকৰিলে। ব্ৰহ্মপুত্ৰ পাৰৰ ফালে মাতব্বৰ সৃষ্টি কৰিলে, গুণ্ডা সৃষ্টি কৰিলে, আৰু এইফালে কাম নকৰিলে। গতিকে মানুহে এই কথাবিলাক সহ্য নকৰে।